নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই এবি প্ৰিন্স আজি খবৰ দুই যুৱক যুৱতীয়ে সাৰ্থক জুবিন গাৰ্গৰ জীৱনৰ ওপৰত এক অভিনৱ পদক্ষেপ হাতত লৈছে তেওঁলোক ক্ৰমে গুৱাহাটীৰ অভিনয়ন বৰা আৰু মাজুলীৰ সুস্মিতা বৰা হয় আপোনালোকে ঠিকে শুনিছে বলকচোন আমি তেওঁলোকে কি কৰিছে চাই আহোঁ বা লগত বহুত জুবিনদাৰ বিষয়ে কথা পাতিলো আৰু এক বৰ ধুনীয়া চাহু খোৱালে এতিয়া বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে रुंजुन नुपुरे माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते रुंजुन नुपुरे माते की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुलिर माते मन मोर उड़ी जाय सोमकी তোমারে হিসি দিলো মৰমকে চিনাকি চিনাকি লাগে সেইবাবে দুই যুৱক যুৱতীয়ে হাৰ্থক জুবিন গাৰ্গৰ জীৱনৰ ওপৰত এক অভিনৱ ఇంతకన్నా మంచి పోలికేది నాకు తట్టలేదు గాని అమ్మో ఈ లవ్ అనేది బబ్లు గమ్ము అంటుకున్నదంటే పోదు నమ్ము ముందు నుంచి అందరన్న మాటే గాని మళ్ళీ అంటున్నానే అమ్ము ఇది చెప్పకుండా వచ్చే తుమ్ము ప్రేమ నా పలేవు నన్ను నమ్ము
নমস্কাৰ মই গুৱাহাটীৰ পৰা অভিনয়ন বৰাই কৈ আছো আমি এই লকডাউন চলি থকাৰ মাজতে জুবিন দাৰ জীৱনৰ ওপৰত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰি উলাইছো অসমৰ গৌৰৱ আৰু আমাৰ হিয়াৰ আমঠু জুবিন দাকে অসমৰ সাংস্কৃতিক দিশৰ পৰা আদি কৰি সামাজিক দিশতো বিভিন্ন কৰ্মৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আৰু সেই কাৰণে আমাৰ দৰে জুবিন অনুৰাগীৰ বাবে তেখেত আমাৰ ভগৱান স্বৰূপ আশা কৰোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক জুবিন দা তথা অসমৰ ৰাইজে আকোৱালি ল'ব আৰু এবি প্ৰিন্স ইউটিউব চেনেলটোক মৰম দিব লগতে মই অসমৰ জনপ্ৰিয় নিউজ চেনেল DY365 চেনেলটোক বহুত ধন্যবাদ জনালো আমাৰ তৰফৰ পৰা ধন্যবাদ